আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ মৰ্নিং 4 বজাত চুকাফাৰ পৰা পাছিঘাটলৈ বুলি আৰু এয়া আমি উপস্থিত হৈছোহি বগীবিল দলঙৰ ওপৰত দেখা পাইছে আমি অৰুণাচল পালোহি আপোনালোকে দেখা পাইছে ৰাস্তাৰ কাষে কাষে গছ-গছনি ঘৰ-দুৱাৰবিলাক সৌ দূৰত থকা পাহাৰটোৱে এই পৰিৱেশটো বেছি মনোমোহা কৰি তুলিছে আপোনালোকে নিজে দেখিলে গম পাব কিমান সুন্দৰ পৰিৱেশ এটা অসমতো যে ইমান এটা ধুনীয়া জেগা আছে পাছিঘাট নামেৰে গৈ পাইহে বুজিব পাৰিছোঁ যিসকল অহা নাই এবাৰ আহি চাবহি এটা সুন্দৰ মনোমোহা প্ৰাকৃতিক দৃশ্যৰে ভৰা পৰিৱেশ এয়া আমি পাছিঘাট পাই গ'লোহি আৰু এই জেগাডোখৰ ইমান বেছি ধুনীয়া যে ভাষাৰে ক'ব নোৱাৰি আপোনালোকে নিজে চালেহি নিজে আহিলে গম পাব ভিডিঅ'টো অলপ দীঘল হ'ব কাৰণ পাছিঘাটৰ যি জেগাত মই ফুৰিলোঁ তাৰ সকলোৰে মই কিছু দৃশ্য ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰিব প্ৰথমৰ পৰা শেষলৈকে চাব যিহেতু এক চাবলগীয়া ধুনীয়া দৃশ্য হয় এয়া আপোনালোকে দেখা পাইছে মুকলি আকাশৰ তলত এক মুকলি পৰিৱেশ দূৰলৈ কোনো ঘৰ দুৱাৰ নাই কেৱল এখন নদী আৰু নদীৰ দুই কাষে আছে গছ-গছনিৰে ভৰা সেউজীয়া পাহাৰ সাধাৰণতে মানুহে পাছিঘাটত এনেকুৱা এটা শান্ত পৰিৱেশ নাপায় যিহেতু এইখিনি পিকনিক স্পট হয় কিন্তু আমি যোৱা দিনা বহুত বেছি ভিৰ নাছিল তাৰ বাবে আমাৰ গাড়ী ৰখাবৰ বাবে বা আমি বহিবৰ বাবে তেনেধৰণৰ কোনো অসুবিধা নাপালোঁ বহুত বেছি গাড়ী নাছিল সেইদিনা মানুহো ভিৰ কম আছিল তো আমি জেগাখিনি সুন্দৰভাৱে উপভোগ কৰিব পাৰিলোঁ শিখা বাইদেউ কি কৰিছে সালাড বনাইছো সালাড হয় কিহৰ সালাড হ'ব গাজৰ বন্ধাকবি বিলাহী আৰু পিয়াজ আচ্ছা মই বনাই থাকো আৰু দেই বনাই থাকক আৰু কাম কৰি থাকক আমাৰ প্ৰিয়ংকা বাইদেউ কি কৰিছে জালু মানে জলকীয়া জালু তেটো বাপেককে খালি দে বৰষা বাইদেউ কি কৰিছে মই পিয়াজ কাটি আছো আৰু আমাৰ গীতাশ্ৰী বাইদেউ মই পিয়াজ কাটিছো এৰা বন্ধাকবি কাটিছো দেই এয়া সকলোৱে আহি পাই ৰন্ধা বঢ়া কৰাত ব্যস্ত হৈ পৰিল মাংস হ'লেই ভাত ৰান্ধি থকা হৈছে আৰু যিহেতু জেগা ফুৰিবলৈ যাবলৈ আছে সেইকাৰণে অলপ খানা কি আছে ব্ৰইলাৰ মাছ আপোনাৰ মানে ভাত হ'ব হ'লে খাব লাগে আহি যাওক কোন খায় ন কোন খায় আহি যাওক আপুনি মোক কৈছে মই আপোনাক ভিডিঅ' কৰি দিছো এয়া আমাৰ ফটো প্ৰেমী ৰাইজসকলে ফটো তোলাত ব্যস্ত সকলোৱে বেলেগ পজ দি ফটো তুলিছে ময়ো তুলিছোঁ বাৰু কিন্তু অলপ ভিডিঅ' কৰি লৈছোঁ আপোনালোকক ধুনীয়া দৃশ্য দেখাবৰ বাবে নদী দেখিছে পাহাৰ কিমান ধুনীয়া ভিউ মাজত দলংখন তাৰ মাজে অলপ হাঁহি ধেমালিও ফটোগ্ৰাফিও কৰিছোঁ আপোনালোকক দেখাম আমি তোলা ফটোবিলাক চাব সকলোৱে ঐ নাচা আকৌ এপাক নাচি দিয়া খানালৈ ক'ত খালি ধুনীয়া গ্লাছ আমাৰ নাচনীয়ে নচাত ব্যস্ত দেই পুৰা বিহু গানৰ কালে
আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ খাই বৈ আজৰি হ'লোঁ আৰু যাবলৈ ওলালোঁ বুলদা চাওঁ এতিয়া আমি আকৌ এখন নতুন জেগালৈ আহিলোঁ ইয়াত আছে পাছিঘাটৰ উলমা দলং যিখন চাবলৈ বহুতৰে হেঁপাহ আমিও আহিলোঁ সেইবাবে চাই যাওঁ বুলি তো আপোনালোকে চাই থাকিব দেখুৱাই গৈ থাকিম আৰু ধুনীয়া ধুনীয়া দৃশ্য মোবাইলটো এনেকৈ হেৰি পঠালি কৰি ল'ব এতিয়া গোটেইটো পঠালি কৰি ল'ব এনেকৈ পঠালি কৰি ল'ব হয় এনেকৈ এইবাৰ আমি গৈ আছোঁ পাহাৰ পৰ্বতৰ তললৈ য'ত আছে বিখ্যাত উলমা দলংখন সেইখনত উঠিবলৈ বুলি গৈ আছোঁ তো উঠিব পাৰিম নে নোৱাৰিম চাই যাওক আপোনালোকে উলমা দলঙলৈ নামি যাওঁতে ইয়াত ষ্টেপ মানুহে কোৱা মতে 1400ৰো বেছি আছে তো চাওঁ আমি যাব পাৰিম নে নোৱাৰিম সেয়া ষ্টেপেদি নামি যোৱাৰ আৰম্ভণি কৰিছোঁ কেতিয়া শেষ হৈ গৈ নাজানো আৰু বছ সাহস কৰি গৈ আছোঁ উলমা দলঙত উঠিবলৈ হেঁপাহ কৰি কেতিয়া পামগৈ কেতিয়া উলমা দলঙত উঠিম আৰু গৈ আছোঁ যিমানেই তললৈ নামি গৈ আছোঁ ষ্টেপেদি সিমানেই খল প্ৰবাহিত নদীৰ মাত শুনিবলৈ পাইছোঁ কিন্তু এতিয়াও লক্ষ্যস্থানত উপনীত হোৱাগৈ নাই 15 মিনিটতকৈও বহুত বেছি দেৰি ষ্টেপেদি অহাৰ পাছত এয়া লক্ষ্যস্থান পাইছোঁহি আপোনালোকে দেখা পাইছে অলপ তললৈ নদীখন বৈ গৈ আছে চাই থাকক অহা আহিছে উভতি আহিছে আৰু যোৱাবোৰ আমি গৈ আছোঁ বহুত মানুহৰ ভিৰ ষ্টেপবিলাক বহুত বেছি সৰু আৰু ঠেক হয় সেইকাৰণে নামোতে বহুত বেছি সাৱধান হ'ব লাগিব আমি বহুত বেছি সাৱধানে গৈছোঁ আৰু অলপ ৰৈ দিলেই ভৰি কঁপিবলৈ আৰম্ভ কৰে মূৰ ঘূৰাই সেইবাবে বহুত বেছি সাৱধান হৈছোঁ যাতে কোনো দুৰ্ঘটনা নঘটে এয়া পাই গ'লোহি মই কেইবাবাৰো যাবলৈ চেষ্টা কৰিছিলোঁ উলমা দলঙেৰে ইপাৰলৈ কিন্তু দলংখন ইমান বেছি কঁপিছে মানুহ অহা যোৱা কৰি থকাৰ বাবে যাব পৰা নাই মোৰ লগৰ কিছুমান গৈছে পাৰ হৈ দেখিছে আপোনালোকে কিন্তু এক পাকত বহুত বেছি সাহস কৰিলোঁ আৰু সাহস কৰিয়ে ইপাৰলৈ গুচি গ'লোঁ এয়া যি দেখিছে দৃশ্য উভতি আহিছোঁ মই পাৰ হৈ গ'লোঁ এতিয়া আকৌ উভতি গৈছোঁ ষ্টেপেৰে ওপৰলৈ উঠি যাবলৈ দেখিছে ইমান ধুনীয়া ভিউ ওপৰৰ পৰা নদীখনৰ দৃশ্য এয়া হৈছে পাছিঘাটৰ পকা ব্ৰিজখন যিখন আমি নদীৰ কাষত থাকোঁতে তলৰ পৰা দেখা পাইছিলোঁ উলমা দলঙৰ পৰা ওপৰলৈ উঠি অহা দৃশ্যৰ ভিডিঅ' কৰা নহ'ল কাৰণ ইমান বেছি ভাগৰুৱা হৈ উঠি আহিছোঁ 1400টা ষ্টেপ তো সেইখিনি ভিডিঅ' কৰাৰ কাৰোৰে সাহসেই নহ'ল যদিও কৰিব মন আছিল আপোনালোকক দেখুৱাবলৈ
মানুহবিলাকৰ অৱস্থা, কিন্তু নোৱাৰিলোঁ কৰিব। Hey,